যোৱা 22 জুলাই অসমৰ সন্মানীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ে কেবিনেটৰ মাধ্যমেদি এখন নটিফিকেশ্যন ওলাইছিলে, যেটো নটিফিকেশ্যন বা নিৰ্দেশনা পত্ৰত লিখা আছিলে যে বাঙালী কোচ ৰাজবংশী আৰু গোৰ্খা ভাইসকলৰ নামত বিদেশী ন্যায়াধিকৰণৰ যিবিলাক গোচৰ চলি আছে এইটো প্ৰত্যাহ্বান কৰা হ'ল। আৰু এই নিৰ্দেশনা সেইদিনাৰ পৰা বিভিন্ন জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছিলে। তো এইটো বাতৰি পোৱাৰ পিছত আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সদস্য আৰু তথা আমাৰ বাঙালী সমাজে বিভিন্ন জাগাত মানে উল্লাস আৰু আনন্দ হৈছিলোঁ আমি যে এইটো আমাৰ কাৰণে খুবেই এটা মানে সুখৰ খবৰ, যেটো জ্বালা যন্ত্ৰণা যেটো অভিশাপত আমাৰ বাঙালীসকলে অসমত বিভিন্ন সময়ৰ পৰা ভুগি আছে, এই ভোটাৰৰ সন্ত্ৰাস আৰু সেইটো অভিশাপৰ পৰা যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আমাক ৰেহাই দিলে এইটো আমাৰ কাৰণে নথৈ আনন্দিতৰ কথা আছিল। তো এতিয়া ঘটনাটো হ'ল যোৱাকালি আমি বিভিন্ন মাধ্যমেতে সামাজিক মাধ্যমক নিউজ চেনেলেদি চাবলৈ পালোঁ যে গোৰ্খা ভাইসকল আৰু কোচ ৰাজবংশী ভাইসকলৰ যেটো সমস্যা এইটো সমাধান হ'লে, কিন্তু বাঙালীসকলৰ ক্ষেত্ৰত যেটো মানে বিদেশী ন্যায়াধিকৰণৰ গোচৰবিলাক আছিলে এইটো প্ৰত্যাহাৰ নহয়, এইটো কণ্টিনিউ চলি থাকিব বুলি। তো এইটো শুনি আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে মানে ধিক্কাৰ জনাইছোঁ। আমি বহুত দুখ পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী এজন ৰাজনৈতিক নেতা বা এজন অসমৰ গাৰ্জিয়ানৰ ভূমিকাটো এনেকুৱা কি হ'ব যে বেলেগ জাতিৰ কাৰণে একৰকম চকু আৰু আমাৰ বাঙালীৰ কাৰণে বেলেগ চকু। আজি যিটো BJP চৰকাৰ অসমত চলি আছে, এই চৰকাৰখন বনোৱাতে হিন্দু বাঙালীসকলৰ ভূমিকাটো কি আছে এইটো BJP চৰকাৰ তথা বিভিন্ন জনগোষ্ঠীয়ে গম পায় যে আমি বেংগলী সম্প্ৰদায়ে বিভিন্ন নিৰ্বাচনত হিলদুল ভাঙি এই চৰকাৰক ভোট দি আমি জিকাই মুখ্যমন্ত্ৰীজনক মানে মুখ্যমন্ত্ৰী গাড়ীত আমি বহাইছোঁ। কিন্তু এতিয়া ঘটনাটো হ'ল BJP অহাৰ পিছত আমি চাবলৈ পাইছোঁ 2014ৰ পৰা এতিয়ালৈকেও BJPয়ে বিভিন্ন ধৰণৰ প্ৰতাৰণা বিভিন্ন ধৰণৰ মানে লাঞ্ছনা বঞ্চনা কৰি আছে আমাৰ বাঙালী জাতিক। তো আমি আপোনালোকৰ যোগেদি আহ্বান জনাবলৈ বিচাৰি আছোঁ যে আমাৰ বাঙালী সম্প্ৰদায়ৰ এতিয়া বিভিন্ন জাগাত নিৰ্বাচনৰ লগত বা ৰাজনৈতিক দলৰ লগত BJPৰ লগত বিভিন্ন বাঙালী মানুহে আমাৰ কাম কাজ কৰি আছে। তো আমাৰ কথাটো হ'ল সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন সদায় বাঙালী জাতিৰ কাৰণে মাত মাতি আহিছে, সমাজৰ কাৰণে মাত মাতি আছে আৰু মাত মাতি যাব। আমি আমাৰ জাতিৰ মানুহক এটা আহ্বান জনাবলৈ বিচাৰি আছোঁ যে আপোনালোকে কেতিয়াও BTR বাঙালী ফেডাৰেশ্যনক বেলেগ চকুৰে ভাবিব নালাগে। আমাৰ কোনো ৰাজনৈতিক স্বাৰ্থ নাই। আমি সদৌ BTR বাঙালী ফেডাৰেশ্যন সদায় নিৰপেক্ষ ভূমিকাত কাম কৰি আছোঁ আৰু জাতিৰ স্বাৰ্থত কাম কৰি আছোঁ। অহা দিনতো আমি কৰি যাম। কোনোবা BJP কৰা মানুহে ভাবিব পাৰে যে বাঙালী ফেডাৰেশ্যনতো আমাৰ BJPৰ বিৰোধিতা কৰি আছে, কিবা স্বাৰ্থত আছে। আমাৰ কথাটো হ'ল কালিৰ ডেটত যদি মুখ্যমন্ত্ৰীয়ে যদি তাৰ যেটো ডিচিশ্যন বা যেটো মানে আমাৰ গোচৰবিলাক যেটো মানে ন্যায়াধিকৰণৰ যেটো ৰুজু হৈ আছে এইটো যদি পুনৰাই তার যেটো মানে সিদ্ধান্ত এইটো সলনি কৰে, আমি পুনৰাই এই চৰকাৰক আমি ধন্যবাদ জনাম আৰু জিলাত আমি BJP চৰকাৰৰ হৈ আমি বাহ কৰিম। আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ BJP দলৰ যিখন শীৰ্ষ নেতৃত্ববৃন্দ আছে তেখেতসকললৈ আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আহ্বান জনাইছোঁ যে আপোনালোকে যদি আপোনালোকৰ মানে ক্ষমতা যদি পুনৰাই ৰাখিব বিচাৰে আছে, আমাৰ যেটো মানে ভোটাৰৰ সমস্যা আৰু ন্যায়াধিকৰণৰ সমস্যাবিলাক আছে এইটো অনতিপলমে অহা 2-3 দিনৰ ভিতৰত যদি আপোনালোকৰ ডিচিশ্যন যদি আপোনালোকে সিদ্ধান্ত যদি সলনি কৰে আমি আপোনালোকক বাহ কৰিম, আপোনালোকক ধন্যবাদ জনাম। আৰু যদি আপোনালোকৰ এইটো সিদ্ধান্ত যদি আপোনালোকে কণ্টিনিউ ৰাখে তাহলে আমি অহা দিনত আজি ৰাতিপুৱা আমাৰ তামোলপুৰৰ নাগৰিজুলি ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে, অহাকালি ওদালগুৰি জিলাত হ'ব আৰু প্ৰতিখন জিলাত প্ৰতিখন অঞ্চলত আমি BJPৰ বিৰুদ্ধে তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু যেটো BJP চৰকাৰ সদায় কৈ আছে যে শান্তি আনা বুলি মই আপোনালোকৰ যোগেদি ক'বলৈ বিচাৰি আছোঁ, শান্তি কেতিয়াও চৰকাৰে আনা নাই। শান্তি আমি সংগঠনবিলাকে আনিছোঁ। আমি আজি সংগঠনবিলাকে আন্দোলন কৰা বাদ দিছোঁ। কালিৰ ডেটত যদি এই ধৰণৰ ডিচিশ্যন যদি এই ধৰণৰ সিদ্ধান্ত যদি আমাৰ বাঙালী জাতিৰ ওপৰত যদি জাপি দেয়, পুনৰাই ৰাজপথ জ্বলিব, পুনৰাই BTR বাঙালী ফেডাৰেশ্যন পূৰ্বৰ দৰে ৰাজপথত আন্দোলন কৰিব, ৰেলপথত আন্দোলন কৰিব, দিল্লী দিছপুৰ কঁপাই তুলিব। এইটো আপোনালোকৰ মাধ্যম দি আমি সদৌ BTR বাঙালী ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ পৰা আপোনালোকৰ মাধ্যমেদি জনাই আছোঁ আৰু সকীয়াই দিছোঁ যে বাঙালী বিৰোধী শক্তি হুঁচিয়াৰ BJP চৰকাৰ গো বেক। এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ যে বাঙালী বিদেশী মনোভাৱ আপোনালোকে অনতিপলমে সলনি কৰক, অন্যথা ইয়াৰ প্ৰতি উত্তৰ আমি BTC ইলেকশ্যন তথা 26ৰ যেটো আপোনালোকে বিধানসভা ইলেকশ্যন আমি আপোনালোকক প্ৰতি উত্তৰটো দি দিম।